এয়া কোনো হাউলি বা নলবাৰী ৰাস পূজা নহয়। এয়া হৈছে বাস্কা ডিষ্ট্ৰিক্ট ধুমনাগাঁৱৰ ৰাস পূজা। আৰু ধুমনাগাঁৱৰ ৰাস পূজা কেনেকুৱা হৈছে মোৰ লগত আপোনালোকেও উপভোগ কৰক। যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আহকচোন বাৰু ভিতৰলৈ সোমাই যাওঁ, কেনেকুৱা হৈছে ৰাস পূজা মোৰ লগতে আপোনালোকেও উপভোগ কৰক। এইভাগে মঞ্চত গান উপভোগ কৰি আছে আৰু এইভাগে দৰ্শক চাও না ভাই, খোজ দিব জাগা নোহোৱা হৈছে, ইমান দৰ্শক, বহুত ভাল লাগিছে। আৰু এইভাগে পুখুৰীত নাও চলাই আছে, কোনোবাই যদি উঠে টিকট কাটি উঠিব পাৰে ধুনীয়াকৈ। আৰু এইভাগে চাও না ভাই, ব্ৰিজ ভাঙি যাব যেন পাইছোঁ, ইমান মানুহ, কিবা এটা আহিয়ে ভাল লাগিল আজি। মানুহ পুৰা ফুল মানুহ একেবাৰে। কি টাকা ভাই টিকেট? কি টাকা টিকেট? 50 টাকা না? সৰু চলি হলি 50 টাকা। গেলারি 50। অস্ত্রধুলি না ঠিকে আছে ন? আহি আছো চাব। আৰু এইভাগে মাজনীয়ে উঠিবলৈ ৰেলত, সেয়েহে ৰেলত উঠিব গৈ আছোঁ। আৰু ৰেলৰ ওপৰৰ পৰা চাওঁ না ভিউ, কি বঢ়িয়া। আৰু ই বহিলোঁ ৰেলত, বহি কিনে এতিয়া ৰেল চলাব, চাই থাকক। আৰু এইভাগে চাওক, বুঢ়া গাহৰি, চুঙাত দিয়া গাহৰি, শামুক সকলোবোৰ পাব ইয়াত, খালে হ'ল আহি। কিন্তু পইচা লাগিব দেই ৰাইজ। বিশেষকৈ ধুমনাগাঁৱৰ ৰাসত ইমান মানুহ হ'ব বুলি মই ভবা নাছিলোঁ। তথাপিও ইয়াতে ফটো উঠাৰ কাৰণে বহুত ব্যৱস্থা কৰি থৈছে ধুমনা ৰাইজে। আৰু চাওক না, আৰু পূজাৰ সকলোবোৰ বস্তুৱে চালোঁ। আৰু এতিয়া এখোজ দুখোজকৈ ঘৰলৈ গৈ আছোঁ, কাৰণ বহুত ৰাতিও হ'ল। সেইবাবে এনেদৰে আৰু চাই কিনে ঘৰলৈ যাম। আৰু ঘৰলৈ যাম যিহেতু জিলাপি ল'বলৈ আহিলোঁ, জিলাপি লৈ কিনে ঘৰত যাম। আৰু এইখিনি হৈছে গেটৰ সন্মুখৰ দৃশ্য।
কি ধুনীয়াকৈ লাইটবোৰ সজাই ৰাখিছে ভাল লগা হৈছে আৰু এইখন হৈছে মেইন গেট ভাল হৈছে না বঢ়িয়া একদম পুৰা মজা হৈ আছে মজা 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 আগতকে কেনে উন্নত হৈছে না অলপ বহুত উন্নত বহুত না বহুত এনেকৈ কিবা অলপ খালোঁ হোটেলত ঘৰত যোৱাৰ কথা এতিয়া লাহেকৈ ঘৰত যাওঁ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ সকলোকে সকলোৰে মৰম পাম বুলি এই ভিডিঅ'টোত আশা কৰিলোঁ ধন্যবাদ